بسم الله الرحمن الرحيم الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على أشرف الأنبياء والمرسلين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد সম্মানিত শ্রোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। মুস্তাফা ভাই এটা প্ৰশ্ন কৰিছে। তেখেতৰ প্ৰশ্নটো হ'ল যে আমাৰ কিছুমান সমাজত এটা প্ৰথা আছে যে যেতিয়া এগৰাকী মহিলা গৰ্ভৱতী অৱস্থাত থাকে, প্ৰায় ৭-৮ মাহ সময় পাৰ হোৱাৰ পিছত গৰ্ভৱতী মহিলাক কিছুমানক দাৱত দিয়া হয় বা যিকোনো মহিলাক, কেৱল মহিলাক দাৱত দি পেলাই এটা খানা খুওৱা হয়। তো এই যে যিটো আয়োজন কৰা হয় গৰ্ভৱতী মহিলাক লগত লৈ বা বেলেগ মহিলাকো লগত লৈ, আৰু ইয়াক কিবা জৰুৰী বুলি ভবা হয়, এইটো নকৰিলে কিবা দুখ লাগিব, এনেকুৱা কিবা বিশ্বাস ৰখা হয়। তো ইছলামৰ দৃষ্টিত ইয়াৰ হুকুম কি হয়? তো চাওক মুস্তাফা ভাই, প্ৰথম কথা হ'ল কাৰোবাক দাৱত খুওৱা, কাৰোবাক খানা খুওৱা, ইয়াত ইছলামে কেতিয়াও বাধা নিদিয়ে। কিন্তু যদি পৰম্পৰাগত কিবা বিশ্বাস বা কিবা প্ৰথাৰ নামত কিছুমান লিমিটেশ্যনছ লৈ পেলাই এই খানাৰ আয়োজন কৰা হয়, তেনে ক্ষেত্ৰত ইছলামে এইবিলাকৰ কেতিয়াও ইজাজত নিদিয়ে। কাৰণ ইয়াত এটা কথা কোৱা হ'ল যে এই যদি খানাটো নোখোৱায় তেতিয়া কিবা দুখ লাগিব। তো এই দুখ লগা কথাটো আমাৰ আকিদাৰ একেবাৰে বিপৰীত। কাৰণ এজন মুছলমান হিচাপে আমাৰ যিটো বুনিয়াদী আকিদা হয়, যিটো আমাৰ ফাণ্ডামেণ্টেল বিলিফ আৰু ফাণ্ডামেণ্টেল ফেইথ হয়, সেইটো হ'ল সকলো লাভ আৰু লোকচানৰ একমাত্ৰ অধিকাৰী মোৰ আল্লাহ হয়। গতিকে আল্লাহক বাদ দি পেলাই কোনো বস্তুৱে নিজস্বভাৱে কাকো লাভো দিব নোৱাৰে আৰু লোকচানো কৰিব নোৱাৰে। আৰু এই কিবা দুখ লাগিব, কিবা হ'ব, এইবিলাক মুছলমানৰ আকিদা নহয়, বৰঞ্চ অমুছলিমসকলৰহে আকিদা হয়। যিহেতু আমি অমুছলিমসকলৰ ছ'চাইটিত থাকোঁ, তো তেওঁলোকৰ কিছুমান আকিদা ভুলবশতঃ বা অজানিতে আমি কেতিয়াবা এডপ্ট কৰি লওঁ, যিটো আমাৰ আকিদাৰ একেবাৰে এগেইনষ্ট হয় আৰু যিটো কেতিয়াবা কুফৰৰ আকিদাও হৈ যাব পাৰে। কাৰণ আল্লাহ সুবহানাহু ওয়া তাআলাই সূৰা ইউনুছৰ ৪৯ নম্বৰ আয়াতত কৈছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, কুল লা আমলিকু লিনাফসি দাৰৰান ওয়ালা নাফআ। অৰ্থাৎ মোৰ লাভ আৰু লোকচানৰ একমাত্ৰ মালিক আল্লাহ হয়। অৰ্থাৎ মোৰ লাভ আৰু লোকচান কৰিব পৰা যিটো শক্তি হয়, সেইটো একমাত্ৰ আল্লাহৰ ওচৰত আছে। আল্লাহক বাদ দি কোনেও মোক লাভো দিব নোৱাৰে আৰু মোক লোকচানো কৰিব নোৱাৰে। আৰু তিৰমিজি শৰীফৰ হাদিছ নম্বৰ ২৫১৬ত এটা ৰাৱায়াত বৰ্ণনা কৰা হৈছে। হযৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুমাই এই হাদিছটো বৰ্ণনা কৰিছে। তেখেতে কৈছে, কুনতু খালফা ৰাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম ইয়াওমান। হযৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুমাই কৈছে যে মই এবাৰ আল্লাহৰ নবীৰ লগত তেখেতৰ পিছফালে বহি আছিলোঁ। অৰ্থাৎ কোনোবা এখন বাহনত আল্লাহৰ নবী আগত আছিলে, হযৰত আব্দুল্লাহ ইবনে আব্বাছ পিছত আছিলে। আৰু সেই সময়ত যিহেতু জীৱ-জন্তুৱেই বাহন হিচাপে ব্যৱহাৰ কৰা হৈছিলে, কোনোবা জন্তুৰ ওপৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম আৰু এই সাহাবীজন আছিলে। তো তেতিয়া আল্লাহৰ নবীৰ লগত ক'ৰবাত গৈ আছিলে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে এই সাহাবীজনক এই বুলি কৈছিলে যে ইয়া গোলাম অৰ্থাৎ সৰু ল'ৰাক মৰমতে আৰবীত কোৱা হয়। তাৰপিছত কৈছে, ইন্নী উআল্লিমুকা কালিমাত, যে মই তোমাক কেইটামান কথা শিকাই দিম আদি। মই তোমাক আজি কেইটামান কথা ক'ম। তাৰপিছত আল্লাহৰ নবী আলাইহিস সালাতু ওয়াস সালামে কৈছে, ইহফাজিল্লাহ ইয়াহফাজুকা। অৰ্থাৎ তুমি যদি আল্লাহৰ হুকুমসমূহ মানি চলা, তো আল্লাহেও তোমাৰ হেফাজত কৰিব, আল্লাহে তোমাৰ সংৰক্ষণ কৰিব। তাৰপিছত আকৌ আল্লাহৰ নবী কৈছে, ইহফাজিল্লাহ তাজিদহু তুজাহাক। যদি তুমি আল্লাহৰ আহকামসমূহ মানি চলা, আল্লাহৰ হুকুমসমূহ মানি চলা, তো আল্লাহৰ সাহায্য সদায় তোমাৰ লগত থাকিব। ইযা সাআলতা ফাসআলিল্লাহ। অৰ্থাৎ যেতিয়াই তুমি কাৰোবাক কিবা বিচাৰিবলগীয়া হয়, তো তুমি একমাত্ৰ আল্লাহকে বিচাৰিবা। ইযা ইস্তাআনতা ফাস্তাইন বিল্লাহ। তাৰপিছত আল্লাহৰ নবী আকৌ কৈছে, যেতিয়া তুমি কাৰোবাৰ পৰা সাহায্য বিচাৰিবলগীয়া হ'ব, তুমি একমাত্ৰ আল্লাহৰ পৰাই সাহায্য বিচাৰিবা।
واعلم أن الأمة لو اجتمعت على أن ينفعك بشيء لم ينفعك إلا بشيء قد كتب الله لك। আল্লাহ নবীয়ে কৈছে, যদি গোটেই পৃথিৱীৰ মানুহ জমা হৈ যায় আৰু যদি তোমাক কিবা উপকাৰ দিব বিচাৰে, মনত ৰাখিবা তুমি সিমানকণে উপকাৰ পাবা যিমানকণ আল্লাহে তোমাৰ তকদিৰত লিখি দিছে। অৰ্থাৎ যদি গোটেই পৃথিৱীৰ মানুহো যদি তোমাক কিবা লাভ দিব বিচাৰে, আৰু যদি আল্লাহে তোমাক লাভ দিব নিবিচাৰে, তেতিয়াহ'লে তুমি সেইকণ লাভ গোটেই পৃথিৱীৰ মানুহে তোমাক দিব নোৱাৰিব। ইয়াৰ পিছত আকৌ আল্লাহ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে, লাউ ইজতামাউ আলা আন ইয়াদুররুকা বিশাইইন লাম ইয়াদুররুকা ইল্লা বিশাইইন ক্বাদ কাতাবাহুল্লাহু আলাইক। আৰু যদি গোটেই পৃথিৱীৰ মানুহ জমা হৈ যায় তোমাৰ কিবা অপকাৰ কৰিবৰ কাৰণে, তো এই গোটেই পৃথিৱীৰ মানুহখিনিয়ে ইমানকণে অপকাৰ কৰিব পাৰিব যিমানকণ আল্লাহে তোমাৰ অপকাৰ তকদিৰত লিখি দিছে। অৰ্থাৎ গোটেই পৃথিৱীৰ মানুহ গোট খায়ো যদি আল্লাহে ইচ্ছা নকৰে, তো তোমাক কিঞ্চিতো অপকাৰ কৰিব নোৱাৰে। একেবাৰে শেষত আল্লাহ নবীয়ে কৈছে, ৰফিআতিল আকলাম ওয়াজাফাতিছ সুহুফ, যে তকদিৰ লিখাৰ যিটো কলম হয়, এই কলমটো উঠাই লোৱা হয়। আৰু তকদিৰৰ যিবিলাক পেজত যিবিলাক কথা লিখা হৈছে, তো তাৰ চিয়াহী শুকাই গ'লে। ইয়াৰ অৰ্থ এইটো হয় যে যিখিনি তকদিৰ অলৰেডি আল্লাহে লিখি দিছে, এতিয়া তাত আৰু চেঞ্জিং নহয়। অৰ্থাৎ যিটো হ'বলগীয়া আছে বা যিটো হ'ব, সেইটো অলৰেডি লিখা হৈ গ'ল। তো গতিকে এই দাৱতটোৰ বা খানাটোৰ আয়োজন নকৰিলে কিবা দুখ লাগিব বা কিবা অপকাৰ হ'ব, এইবিলাক বিশ্বাস একেবাৰে কুফৰী বিশ্বাস হয়। এজন মুছলমান হিচাপে এইটো বিশ্বাস আমাৰ কেতিয়াও হ'ব নোৱাৰে, কাৰণ সকলো ধৰণৰ লাজ আৰু লোকচানৰ একমাত্ৰ মালিক মোৰ আল্লাহ হয়। আৰু যদি কোনোবাই আনঅকেজনেলি কোনোবা মানুহক খানা খুৱাব বিচাৰিছে, তেনেহ'লে খানা খোৱাত কোনো অসুবিধা নাই। অকল মহিলাই কিয়, পুৰুষকো আপোনালোকে দাৱত দিয়ক। পুৰুষ মহিলা উভয়কে আপোনালোকে দাৱত দি পেলাই খুৱাওক। সেইটো এটা সৱাবৰ কাম হয়। তেওঁলোকে দুআ কৰিব, তো আহিবলগীয়া সন্তানটোৰ কাৰণে বৰকতৰ কাৰণ হ'ব, ৰহমতৰ কাৰণ হ'ব। আল্লাহ তাবাৰক ওয়া তাআলা আমাক সকলোকে শুদ্ধকৈ দিন বুজাৰ তৌফিক দান কৰক আৰু তাৰ ওপৰত আমলৰ তৌফিক দান কৰক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিনা ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।